আইতা ককাসকল, ভাইটি ভণ্টিসকল, দাদা বাইদেউসকল, বন্ধু বান্ধৱীসকল, আপোনালোকক সকলোকে মই নমস্কাৰ জনালোঁ। সিদিন আপোনালোকে নিশ্চয় মোৰ সৰিয়হ দেখাইছিলোঁ, তেতিয়া একদম সেউজীয়া হৈ আছিল। আলু দেখুৱাইছিলোঁ, সেউজীয়া হৈ আছিল। এতিয়া চাওক হালধীয়া হৈ আছে। নহয়, মই আকৰ্ষণহে দেখুৱাইছোঁ, নীলা হৈ আছে। এয়া চাওক মোৰ পিছফালে সৰিয়হ একদম হালধীয়া হৈ আছে। কি ধুনীয়া গোন্ধ! এই উপভোগটো আপুনি মোবাইলত চাই নাপাব। আপুনি যদি আমাৰ গাঁৱত আহক, কামাৰপাৰা গাঁৱত, আৰু এয়া সৰিয়হৰ খেতি গোন্ধ লওক, কি ধুনীয়া গোন্ধ। চাওক মোৰ পিছফালে কি ধুনীয়া সৰিয়হ, ইমান গোটেই পথাৰখন হালধীয়াই হৈ আছে, একদম হালধীয়া। সেইদিনা চাইছিল যে আপোনালোকে সেউজীয়া হৈ আছিল, কিন্তু এতিয়া একদম হালধীয়া হৈ আছে। চাওক হালধীয়া সৰিয়হ ফুল, তাৰপিছত কি ধুনীয়া লাগিছে, একদম কি ধুনীয়া গোন্ধ একদম সৰিয়হ ফুলৰ। ৱাও, বঢ়িয়া লাগিছে দেই। চাওক দেউতা বায়ো আহিছে, আৰু সেইটো আমাৰ সৰু খুৰাৰ ল'ৰা। গৰু নিব আহিছোঁ আমি, সেই তাত গৰু দিছোঁ, আৰু মাজতে আপোনালোকক সৰিয়হও দেখুৱাই দিলোঁ। এয়া চাওক না, কি ধুনীয়া লগা হৈছে। সেইখন সৰিয়হৰ কাষত মৌৱে বাঁহ লৈছে গছত, আৰু এয়া তলত সৰিয়হ, ওপৰত মৌৰ বাঁহ। চাওকচোন মৌৰ বাঁহটো কি ধুনীয়া লগা হৈছে। আৰু অলপ কাষত যাওঁ ৰ'ব। আৰু এই মৌজাকে সৰিয়হৰ ফুলৰ ৰস খাব আহিছে। দিন হ'লে এই মৌবোৰ একদম ফুলে ফুলে পৰি যায়, আৰু সন্ধিয়া হ'লে এনেকৈ বাঁহ বান্ধি লয়। সৰিয়হৰ মাজে মাজে এটা পুখুৰী আছে। পুখুৰীটো কি ধুনীয়া লগা হৈছে। চাওক না, পানীত কেনেকৈ সৰিয়হৰ ফুলটো ফুটি উঠিছে, আৰু কি ধুনীয়া লগা হৈছে। একদম মাজে মাজে একদম সৰিয়হ মাজতে আছে পুখুৰীটো। চাওক সৰিয়হ চাই আৰু মই ঘৰত গ'লোঁ। বাই বাই। ভিডিঅ'টো যদি ভাল পালে লাইক আৰু কমেণ্ট, ছাবস্ক্ৰাইব। থেংক ইউ।